ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম। কোনো এটা দৰ্শন নিজৰ সভ্যতা, সংস্কৃতি, শিক্ষা আদিবোৰক লৈ গঢ় লৈ উঠে। ভাৰতীয় দৰ্শন বুলি ক'লেও ভাৰতবৰ্ষত অতীত কালৰ পৰা ভাৰতত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে চলি অহা ৰীতি-নীতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, শিক্ষা আৰু এইবোৰৰ ভিত্তিত গঢ় লোৱা চিন্তাধাৰাকেই বুজা যায়। আমি জানো ভাৰতীয় দৰ্শনৰ মূল ভিত্তি বেদ। বেদক ভিত্তি কৰিয়ে ভাৰতীয় দৰ্শনক আস্তিক আৰু নাস্তিক এই দুটা ভাগত ভাগ কৰা হৈছে। আস্তিক সম্প্ৰদায়ে বেদৰ অস্তিত্বক বিশ্বাস কৰে আৰু নাস্তিকসকলে বেদক সমালোচনা কৰাৰ উপৰিও বেদক ভ্ৰান্ত বুলি কয়। ভাৰতীয় দৰ্শনত মুঠ 9টা সম্প্ৰদায় পোৱা যায়। সেইকেইটা হৈছে সাংখ্য, যোগ, ন্যায়, বৈশেষিক, মীমাংসা, বেদান্ত, বৌদ্ধ, জৈন আৰু চাৰ্বাক। ইয়াৰে সাংখ্য, যোগ, ন্যায়, বৈশেষিক, মীমাংসা আৰু বেদান্তই বেদক অভ্ৰান্ত বুলি কৈ বেদক স্বীকাৰ কৰিছে বাবে এইকেইটাক আস্তিক দৰ্শন বুলি কোৱা হয়। আনহাতে বৌদ্ধ, জৈন আৰু চাৰ্বাকে বেদক স্বীকাৰ কৰা নাই বাবে নাস্তিক দৰ্শন বুলি কোৱা হয়। এই সম্প্ৰদায় 9টাৰ ভিতৰত ভাৰতীয় সভ্যতা, সংস্কৃতি, ধৰ্ম আদিৰ ওপৰত যথেষ্টখিনি মিল আছে আৰু বহুতখিনি পাৰ্থক্য আছে। পাৰ্থক্য থকা স্বত্বেও ইহঁতৰ মাজত পাৰস্পৰিক সহাৱস্থান আৰু পৰিপূৰকতা পৰিলক্ষিত হয়। সেয়েহে ভাৰতীয় দৰ্শনৰ নিজস্ব কিছুমান বৈশিষ্ট্য থকা দেখা যায়। সেই বৈশিষ্ট্যবোৰৰ প্ৰতিটোকে আজি আলোচনা কৰা হ'ব। ভাৰতীয় দৰ্শনৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে ব্যৱহাৰিক প্ৰয়োজনবোধ। প্ৰত্যেক ভাৰতীয় দৰ্শন শাখা ব্যৱহাৰিক প্ৰয়োজনবোধৰ পৰা উৎপত্তি হৈছে। কেৱল তত্ত্ব সম্পৰ্কে আলোচনা কৰাই ভাৰতীয় দৰ্শনৰ উদ্দেশ্য নহয়। কিদৰে বাস্তৱ জীৱনক নিয়ন্ত্ৰিত কৰি লক্ষ্যত উপনীত হ'ব পাৰি তাৰ অনুসন্ধান কৰাই হ'ল ভাৰতীয় দৰ্শনৰ উদ্দেশ্য। আমাৰ দৈনন্দিন জীৱনতো দৰ্শন প্ৰতিফলিত হৈছে। ভাৰতবৰ্ষত দৰ্শনৰ সৈতে ব্যক্তিৰ জীৱনৰ গভীৰ সম্পৰ্ক আছিল। ভাৰতীয় দাৰ্শনিকসকলৰ মতে মানুহে কোনো এটা মতবাদ গ্ৰহণ কৰিলেই নহ'ব, সেই মতবাদ অনুসৰি জীৱন নিৰ্বাহো কৰিব পাৰিব লাগিব। কিন্তু ব্যৱহাৰিক দৃষ্টিভংগী থকা বাবে ভাৰতীয় দৰ্শনত নৈতিকতা আৰু আধ্যাত্মিকতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল যদিও দাৰ্শনিক তত্ত্ব আলোচনাত ই বাদ পৰি থকা নাছিল। ভাৰতীয় দৰ্শনে দুখৰ সম্পৰ্কে আলোচনা কৰিছে, সেইকাৰণে দুখ এটা ভাৰতীয় দৰ্শনৰ প্ৰধান বৈশিষ্ট্য। প্ৰায়বোৰ ভাৰতীয় দৰ্শন শাখাই কম বেছি পৰিমাণে দুখৰ আলোচনা কৰিছে। সাংখ্য, যোগ আৰু বৌদ্ধ দৰ্শনে দুখবাদ সম্পৰ্কে স্পষ্টভাৱে আলোচনা কৰিছে। এই আধ্যাত্মিক অশান্তি বা অতৃপ্তিয়ে ভাৰতীয় দাৰ্শনিকক দৰ্শন চিন্তাৰ বাবে উদগনি দিছে। তেওঁলোকৰ মতে জগতখন দুখময়, সৰ্বং দুখম, সকলো দুখময়। যিবোৰ সুখদায়ক বুলি ভবা হয় তাতো দুখ আছে। সকলো সুখৰ মাজতে দুখকহে দেখা পোৱা যায়। জীৱনৰ সকলো অভিজ্ঞতাই দুখপূৰ্ণ। ভাৰতীয় দাৰ্শনিকসকলে কয় যে কোনো মানুহে নিজকে সুখী বুলি ক'ব নোৱাৰে। যেতিয়া মানুহে সুখ কামনা কৰে তাতো প্ৰতাৰিত হয়। এই দুখবোধেই দাৰ্শনিককে জগতৰ স্বৰূপ আৰু মানৱ জীৱনৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰাৰ বাবে উদ্বুদ্ধ কৰিছে। কিন্তু ভাৰতীয় দাৰ্শনিকে জীৱনটো দুখময় বুলি ক'লেও দুখেই জীৱনৰ শেষ বুলি কোৱা নাই। বৌদ্ধ দৰ্শনে দুখবাদৰ বহল ব্যাখ্যা আগবঢ়ালেও কিন্তু মানুহে নিজৰ চেষ্টাৰ বলত দুখৰ মাজত আশাৰ ৰেঙনি পাব পাৰে বুলি কয়। সকলো দুখৰ পৰা পৰিত্ৰাণৰ উপায় হ'ল নিৰ্বাণ। জীৱনটোত দুখ আছে, দুখৰ কাৰণ আছে, দুখৰ নিবৃত্তি আছে আৰু দুখ নিবৃত্তিৰ উপায় আছে বুলি বৌদ্ধই 4 আৰ্য সত্যৰ যোগেদি আশাৰ বাণী প্ৰচাৰ কৰিছে। গতিকে ভাৰতীয় দৰ্শনে দুখৰ আলোচনা কৰিলেও দুখেই জীৱনৰ শেষ নহয়। সৰ্বদুখ নিৰোধ বা মোক্ষ বা মুক্তিয়েই জীৱনৰ শেষ পৰিণতি। গতিকে ভাৰতীয় দৰ্শন আৰম্ভণিতেহে দুখবাদী, সমাপ্তিত ভাৰতীয় দৰ্শন দুখবাদী নহয়। ঠিক একেদৰে সাংখ্য দৰ্শনেও দুখৰ কথা উল্লেখ কৰিছে। সাংখ্য দৰ্শনত আমি 3 প্ৰকাৰৰ দুখৰ কথা দেখিবলৈ পাওঁ: আধ্যাত্মিক দুখ, আধিভৌতিক দুখ আৰু আধিদৈৱিক দুখ। যোগ দৰ্শনতো দুখ সম্পৰ্কে আলোচনা কৰা আমি দেখিবলৈ পাইছো। বেদ সম্পৰ্কে আলোচনা ভাৰতীয় দৰ্শনৰ আন এটা মৌলিকত্ব। সকলোবোৰ ভাৰতীয় দৰ্শনে বেদ সম্পৰ্কে আলোচনা কৰিছে।
বেদৰ প্ৰামাণ্যতাত বিশ্বাসী সম্প্ৰদায়সমূহক আস্তিক আৰু বেদৰ প্ৰামাণ্যতাত স্বীকাৰ নকৰাসকলক নাস্তিক বুলি কোৱা হয়। কিন্তু আস্তিকেই হওক বা নাস্তিকেই হওক, সকলো ভাৰতীয় দৰ্শনে বেদৰ বিষয়ে ব্যাখ্যা দাঙি ধৰিছে। আস্তিক দৰ্শন সম্প্ৰদায়সমূহে বেদক আলোচনা কৰিছে আৰু যুক্তি সহকাৰে তাক সমৰ্থন কৰিছে বা বেদৰ প্ৰামাণ্যতাক স্বীকাৰ কৰিছে। আৰু নাস্তিকসকলেও বেদক আলোচনা কৰিছে, সমালোচনা কৰিছে আৰু যুক্তি সহকাৰে অস্বীকাৰ কৰি তাৰ প্ৰামাণ্যতাক অস্বীকাৰ কৰিছে। জ্ঞানৰ উপায় হিচাপে প্ৰমাণ ভাৰতীয় দৰ্শনৰ আন এটা বৈশিষ্ট্য। ভাৰতীয় দৰ্শন যুক্তি বিচাৰৰ ওপৰত প্ৰতিষ্ঠিত। আস্তিক দৰ্শনসমূহেও যুক্তি দৰ্শাই বিচাৰ কৰিহে বেদৰ উক্তিসমূহ গ্ৰহণ কৰিছে। প্ৰমাণে সকলোবোৰ ভাৰতীয় দৰ্শনতেই এটি বিশেষ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে প্ৰমাণৰ সংখ্যাক লৈ দাৰ্শনিকসকলৰ মাজত মতভেদ পৰিলক্ষিত হয় যদিও সৰ্বমুঠ ৬টা প্ৰমাণ সৰ্বগ্ৰাহ্য বুলি কোৱা হৈছে। ভাৰতীয় দৰ্শনত সুখবাদৰ ভিত্তি কৰ্মবাদ। ভাৰতীয় দৰ্শনৰ কৰ্মবাদ হৈছে এক বিশেষ বৈশিষ্ট্য। ভাৰতীয় চাৰ্বাক দৰ্শনৰ বাহিৰে সকলোবোৰ ভাৰতীয় দৰ্শনেই কৰ্মবাদ স্বীকাৰ কৰিছে। কৰ্মবাদক নৈতিক কাৰ্যকাৰণবাদ বুলিও কোৱা হয়। নৈতিক কাৰ্যকাৰণবাদক ল' অৱ মৰেল কজেশ্যন বুলি জনা যায়। মানুহে কৰ্ম অনুযায়ীহে ফল ভোগ কৰে। সৎ কৰ্মৰ ফল পুণ্য আৰু সুখ আৰু অসৎ কৰ্মৰ ফল পাপ আৰু দুখ। যেনে কৰ্ম তেনে ফল ভাৰতীয় দৰ্শনত বিশ্বাস কৰা হয়। মূল্যৰ অবিনাশিতা নিয়ম অনুসৰি কৃতকৰ্মৰ পৰিণাম মানুহে ভোগ কৰিবই লাগিব। অদৃশ্য শক্তিয়ে মনুষ্য জীৱনৰ কৰ্মফল পৰিচালনা কৰাৰ উপৰিও সমগ্ৰ জগতখনো নিয়ন্ত্ৰণ কৰি আছে। বস্তুবাদী চাৰ্বাকৰ বাহিৰে প্ৰায়বোৰ ভাৰতীয় দৰ্শন সম্প্ৰদায়ে জন্মান্তৰবাদত বিশ্বাস কৰে। সেয়েহে কৰ্মবাদৰ পাছতেই জন্মান্তৰবাদ হৈছে ভাৰতীয় দৰ্শনৰ এটা বৈশিষ্ট্য। জন্মান্তৰবাদ হৈছে মৃত্যুৰ পাছত আত্মাৰ পুনৰ্জন্ম আৰু আত্মাৰ নতুন দেহত অৱস্থান। জন্মান্তৰবাদ কৰ্মবাদৰ উত্তৰফল বুলিও ক'ব পাৰি। ভাৰতীয় জ্ঞান পৰম্পৰা অনুসৰি জীৱৰ কৰ্মৰ ফল এটা জীৱনত শেষ নহয়। জীৱই পুনৰ্জন্মৰ দ্বাৰা কৰ্মৰ ফল ভোগ কৰিব লাগে। কৰ্ম আৰু কৰ্মফল এই দুয়োটাৰ মাজত কাৰ্যকাৰণ সম্পৰ্ক আছে। এটা জীৱনত কৰ্মফল ভোগ নকৰিলেও ভৱিষ্যত জীৱনত শুভ অশুভ পাপ পুণ্য সকলোবোৰ নৈতিক মূল্যই কৰ্মফল সংৰক্ষিত হৈ থাকে। ইয়াকে নৈতিক মূল্যৰ সংৰক্ষণ নিয়ম ল' অৱ দ্য কনজাৰ্ভেশ্যন অৱ মৰেল ভেলুজ বুলি কোৱা হয়। বস্তুবাদী চাৰ্বাকসকলৰ বাদে প্ৰায়বোৰ ভাৰতীয় দৰ্শন সম্প্ৰদায়ে এক নৈতিক শৃংখলাত বিশ্বাস কৰে। নৈতিক শৃংখলা হৈছে ভাৰতীয় দৰ্শনৰ আন এটা বৈশিষ্ট্য। ভাৰতীয় দৰ্শনৰ আধ্যাত্মিক পটভূমি এই নৈতিক শৃংখলাৰ ওপৰতেই প্ৰতিষ্ঠিত। ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে বেদৰ দিনৰ পৰাই এই নৈতিক শৃংখলাত বিশ্বাস কৰি আহিছে। এই বিশ্বাসেই ভাৰতীয় দাৰ্শনিকক আশাবাদী কৰি তুলিছে। ইয়াৰ বাবে ভাৰতীয় দাৰ্শনিকে ভাবে যে বৰ্তমানে দুখ পালেও ভৱিষ্যতে সুখ লাভ হ'বই। এই নিয়ম শৃংখলাক ঋগ্বেদত ঋত, মীমাংসা দৰ্শনত অপূৰ্ব আৰু ন্যায় বৈশেষিক দৰ্শনত অদৃষ্ট নামে জনা যায়। ভাৰতীয় দৰ্শনৰ আন এটা বৈশিষ্ট্য হৈছে জগত এক নৈতিক ৰংগমঞ্চ। প্ৰায়বোৰ ভাৰতীয় দৰ্শন সম্প্ৰদায়ে জগতক এক নৈতিক ৰংগমঞ্চ ৰূপে বিশ্বাস কৰে আৰু মানুহকে আদি কৰি অন্যান্য জীৱবিলাকক এই মঞ্চৰ অভিনেতা ৰূপে ধাৰণা কৰিছে। ভাৰতীয় দৰ্শনৰ মতে মানুহৰ কৰ্মৰ বাবেই এই জগতৰ সৃষ্টি। পূৰ্বজন্মৰ কৰ্মৰ দ্বাৰা মানুহে যি শৰীৰ মন ইন্দ্ৰিয় আদি ধাৰণ কৰে সেইবোৰৰ সহায়ত বৰ্তমান কৰ্ম কৰে আৰু এই কৰ্মই ভৱিষ্যত জীৱনৰ স্বৰূপ নিৰ্ণয় কৰে। আন এটা প্ৰধান বৈশিষ্ট্য হৈছে বন্ধনৰ কাৰণ হিচাপে অবিদ্যা বা অজ্ঞান। চাৰ্বাকৰ বাহিৰে বাকী সকলো ভাৰতীয় দৰ্শনে অজ্ঞানতাক বন্ধনৰ কাৰণ হিচাপে গণ্য কৰে। অজ্ঞানে আমাক আমাৰ জীৱন আৰু সত্তাৰ বিষয়ে ভুল দৃষ্টিভংগী প্ৰদান কৰে। দুখ আৰু সংসাৰৰ বন্ধনৰ পৰা মুক্তি পাবলৈ হ'লে জগত আৰু আত্মাৰ স্বৰূপ সম্পৰ্কে জ্ঞান লাভ কৰিবই লাগিব। জগত আৰু আত্মাৰ স্বৰূপ সম্পৰ্কে অজ্ঞানতাৰ বাবেই জীৱই কষ্ট পায়, দুখ পায়। বন্ধন বুলি ক'লে সাধাৰণতে জন্ম মৃত্যুৰ চক্ৰ আৰু তাৰ পৰা উৎপত্তি হোৱা দুখক বুজায়। জন্ম মৃত্যুৰ চক্ৰ ৰোধ কৰিব পাৰিলেই মুক্তি লাভ হয়। অবিদ্যা আঁতৰাব নোৱাৰিলে মুক্তি পোৱা অসম্ভৱ। অবিদ্যা হৈছে আত্মাৰ স্বৰূপ জ্ঞানৰ অভাৱ। আধ্যাত্মিক অতৃপ্তি প্ৰায়বোৰ ভাৰতীয় দৰ্শনেৰে সাধাৰণ লক্ষণ। দৰ্শনৰ ক্ষেত্ৰত
বৈদিক আৰু অবৈদিক দুয়োটা শ্ৰেণীয়ে ব্যৱহাৰিক দৃষ্টিভংগী লোৱাৰ মূল কাৰণটো হৈছে আধ্যাত্মিক অতৃপ্তি। ভাৰতীয় দৰ্শনৰ মতে সংসাৰখন হ'ল জন্ম মৃত্যুৰ এক অবিচ্ছিন্ন ধাৰা। জন্ম হ'লেই জৰা মৰণৰ পৰা হাত সাৰিব নোৱাৰি। জন্ম মানেই হ'ল দুখ ভোগ আৰু অজ্ঞানতাই হ'ল জন্মৰ কাৰণ। আমাৰ জীৱনটো এটা বিৰাট অপূৰ্ণতা। ইয়ে হৈছে জীৱমাত্ৰাৰ আধ্যাত্মিক অতৃপ্তি। অজ্ঞানতা আঁতৰাই জীৱনৰ স্বৰূপ উপলব্ধি কৰিব পাৰিলেহে জন্মবোধ অৰ্থাৎ দুখবোধ মোচন হয় আৰু এই আত্ম উপলব্ধিয়ে হ'ল জীৱনৰ চৰম উদ্দেশ্য বা মুখ্য। চাৰ্বাকসকলৰ বাহিৰে আন প্ৰায়বোৰ ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে মুখ্য লাভকেই জীৱনৰ অন্তিম উদ্দেশ্য বুলি বিশ্বাস কৰে। ভাৰতীয় দৰ্শনৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে সম্যক জ্ঞান। প্ৰায়বিলাক ভাৰতীয় দৰ্শন শাখাই স্বীকাৰ কৰে যে সম্যক জ্ঞান বা বিদ্যাই অবিদ্যাক দূৰীভূত কৰি জীৱক বন্ধনমুক্ত কৰে। কেৱল সত্যৰ প্ৰতি থকা অবিচলিত ধ্যান ধাৰণাই অবিদ্যা নাশ কৰিব পাৰে। যোগ দৰ্শনে যোগ সাধনাৰ দ্বাৰা অবিদ্যা নাশ কৰাৰ কথা কয়। যোগ দৰ্শনৰ উপৰিও বৌদ্ধ, জৈন, সাংখ্য, ন্যায় বৈশেষিক আৰু বেদান্ত আদি দৰ্শনেও সত্যৰ ধ্যানৰ ওপৰত গুৰুত্ব দিছে। মুখ্য লাভৰ পথ দুৰ্গম। মনৰ মাজত থকা ভ্ৰান্ত ধাৰণাই মুখ্য লাভত বাধা জন্মায়। মুখ্য লাভৰ বাবে একনিষ্ঠ, একাগ্ৰতা আৰু কঠোৰ সাধনাৰ প্ৰয়োজন। সত্য উপলব্ধিৰ ফলত পুৰুষে জানে যে আত্মা স্বৰূপতে শুদ্ধ, বুদ্ধ, মুক্ত আৰু নিত্য স্বভাৱৰ। দেহ আৰু আত্মা ভিন্ন। দেহত আবদ্ধ বাবেহে আত্মাই নিজকে বন্ধন বুলি ভাবে। অবিচলিত ধ্যান ধাৰণা আৰু আত্মসংযম হৈছে ভাৰতীয় দৰ্শনৰ আন এটা বৈশিষ্ট্য। যদিও ভাৰতীয় দৰ্শনৰ দাৰ্শনিকসকলৰ মতে সম্যক জ্ঞানৰ যোগেদি অবিদ্যাক নাশ কৰিব পাৰি, কিন্তু এই জ্ঞান আপোনা আপুনি নাহে। ইয়াৰ বাবে প্ৰস্তুতি আৰু প্ৰচেষ্টাৰ প্ৰয়োজন হয়। এই প্ৰস্তুতি আৰু প্ৰচেষ্টা অবিচলিত ধ্যান ধাৰণা আৰু আত্মসংযমত নিহিত থাকে। সত্যৰ ওপৰত ধ্যান কৰিলেহে অবিদ্যা আঁতৰ হয়। ধ্যানৰ বাবে লাগে আত্মসংযম। আত্মসংযম নহলে বিক্ষিপ্ত মনে একাগ্ৰতাৰে সত্যৰ ধ্যান কৰা অসম্ভৱ। চঞ্চল চিত্তৰ মানুহে কেতিয়াও স্থিতপ্ৰজ্ঞ হ'ব নোৱাৰে। স্থিতপ্ৰজ্ঞ নোহোৱালৈকে সত্য চিত্ত নিবিষ্ট কৰাটোত সম্ভৱ নহয়। ভাৰতীয় দৰ্শনৰ আন এটা বৈশিষ্ট্য হৈছে মুখ্যত বিশ্বাস। চাৰ্বাকৰ বাহিৰে প্ৰায়বোৰ ভাৰতীয় দৰ্শন সম্প্ৰদায়ে জীৱনৰ চৰমতম লক্ষ্য হৈছে মুখ্য বা মুক্তিত বিশ্বাস। মুখ্যৰ স্বৰূপ সম্পৰ্কে বিভিন্ন দাৰ্শনিকৰ মতভেদ থাকিলেও মুখ্য দুখ নিবৃত্তিৰ অৱস্থা বুলি সকলোৱে স্বীকাৰ কৰে। ভাৰতীয় আধ্যাত্মিকতাৰ চূড়ান্ত লক্ষ্য এইটোৱেই। মুখ্য সম্পৰ্কে ঘাইকৈ দুটা দিশ লক্ষ্য কৰিব পাৰি। কিছুমানৰ মতে জন্ম ৰোধ কৰিব পাৰিলেই মুখ্য লাভ কৰিব পাৰি বুলি ভাবে। ন্যায় বৈশেষিক আৰু মীমাংসা দাৰ্শনিকসকল এই মতৰ সমৰ্থক। তেওঁলোকৰ মতে দেহৰ অৱসানৰ দ্বাৰা সংসাৰ ত্যাগ কৰিব নোৱাৰিলে বা নকৰিলে আত্মাৰ স্বৰূপ অৱস্থা লাভ কৰিব নোৱাৰি। গতিকে দেহাৱসানৰ দ্বাৰা সংসাৰ ত্যাগ কৰিব লাগিব। ইয়াকে বিদেহ মুক্তি বোলা হয়। আনহাতে জৈন, বৌদ্ধ, সাংখ্য আৰু অদ্বৈত বৈদান্তিকসকলৰ মতে দেহ ধাৰণ কৰিও বৰ্তমানতে মুখ্য লাভ কৰিব পাৰি। মুক্তিৰ বাবে সংসাৰ ত্যাগৰ প্ৰয়োজন নাই। সম্যক জ্ঞান লাভ হলে আত্মাই নিষ্কাম কৰ্ম কৰি থাকিব পাৰে। ইয়াক জীৱন মুক্তি বোলা হয়। বুদ্ধদেৱে জীৱন মুক্তি লাভ কৰিছিল। ভাৰতীয় দৰ্শনৰ আৰু এটা বৈশিষ্ট্য আছে, সেইটো হৈছে আন্তঃসত্ত্বাৰ ওপৰত গুৰুত্ব। বস্তুবাদী চাৰ্বাকসকলৰ বাহিৰে সকলোবোৰ ভাৰতীয় দৰ্শনে আন্তঃসত্ত্বাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। আত্ম উপলব্ধিয়ে ভাৰতীয় দৰ্শনৰ প্ৰধান ভিত্তি। প্ৰত্যেক ভাৰতীয় দাৰ্শনিকে আত্মাৰ অস্তিত্ব স্বীকাৰ কৰে। অৱশ্যে তেওঁলোকৰ মাজত আত্মাৰ স্বৰূপ সম্পৰ্কে মতভেদ পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰীসকল, আমি দেখিবলৈ পাইছো যে ভাৰতীয় দৰ্শনৰ কিছু সংখ্যক বৈশিষ্ট্য চাৰ্বাকসকলে গ্ৰহণ কৰা নাই বা স্বীকাৰ কৰা নাই। ইয়াৰ মূলতেই হৈছে চাৰ্বাকসকল জড়বাদী দৰ্শন। ভাৰতীয় দৰ্শনৰে একমাত্ৰ জড়বাদী দৰ্শন শাখাটোৱেই হৈছে চাৰ্বাক। তেওঁলোকে আধ্যাত্মিক সত্তাৰ ওপৰত বিশ্বাস নকৰে। তেওঁলোক বাস্তৱবাদী দাৰ্শনিক। সেয়েহে চাৰ্বাকসকলে সকলোবোৰ ভাৰতীয় দাৰ্শনিকৰ বৈশিষ্ট্য স্বীকাৰ কৰা নাই।
গতিকে ওপৰত উল্লেখ কৰা কেইটাই হ'ল ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণ যিবোৰ চাৰ্বাক দৰ্শনৰ বাহিৰে প্ৰায়বোৰ দাৰ্শনিক সম্প্ৰদায়ে বিশ্বাস কৰিছে বা মানি চলিছে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল যদি কিবা প্ৰশ্ন থাকে বা জানিব লগা থাকে কমেন্ট কৰিবা ধন্যবাদ